এভাগ বৰা এভাগ বনি আছে কালাৰ কোৱা নাই কালাৰ হ'ব আৰু বহুতে যে বনাই পাঠে গম পাইছা নাই বহুতে যে বনাই ভিডিঅ'টো এনেকৈ ভিডিঅ'টো দুটামান কথা ক'ব হেল্ল' গাইছ আমুক তামুক কিবা ক'ব তাৰপিছত মাজত এনেকৈ মুখাভাগ দেখে শংকৰ গুৰু সেইটো এটা লগাই দিম নি বাৰু মই তাকে ভাবি আছোঁ সেইটো বেয়া হ'ব নেকি কমেণ্ট এটা কৰি ক'ব মজা লাগিছে নমস্কাৰ বন্ধুসকল কি খবৰ সকলো ভালেই তো আজি লগৰ এজনৰ ঘৰলৈ গৈ আছোঁ তো মানে তাহাঁতৰ ঘৰত মানে ছেটিংছৰ বস্তু বনায় লগৰে হয় তো তাকে চাই ৰাখক ভিডিঅ'টো লাষ্টলৈকে তো দেখাই আছোঁ ছেটিংছৰ বস্তু কি কি বনাই আছে আজিও নতুন কিবা এটা বনাম বুলি কৈছে তো সেইটো কাৰণে গৈ আছোঁ তালৈ তো তাত গৈ লগ পাই আছোঁ বৰ্তমান গাইছ সেয়া আমি পালোহি আৰু দেই আমাৰ অভ্যাস লাগি আছে মুখা বনাত তো বেয়া চেয়া নাপাব এয়া মুখা ভাগ বনি আছে ৰাইজ তো সকলো দেখুৱাই আছোঁ ৰ'ব ছিজন আৰম্ভ হৈছে এতিয়া অফ ছিজন হৈ আছে অফ ছিজনত আমি কাম ষ্টাৰ্ট কৰি দিলোঁ আৰু আমাৰ নামটো কি চেনেল নাম কি তোমাৰ এছ পাৰ্থ ব্লগ অসম পাৰ্থ বুলি এটা আকৌ ব্লগ আৰম্ভ কৰিছিলে সেইটো প্ৰমোশ্যন ময়ে মাৰি দিছিলোঁ এতিয়া আকৌ মোক প্ৰমোশ্যন মাৰিবলৈ আহিছে আজি তো গাইজ ভিডিঅ'টো চাই থাকক লাষ্টলৈকে দেখুৱাইছোঁ সকলো এতিয়া অফ ছিজন হৈ আছে তো যেতিয়া ভাওনা থাকিব আৰম্ভ হ'ব এতিয়া ভাওনা তো সেইটো কাৰণে অফ ছিজনত বস্তুখিনি বনাই আছে বস্তুখিনি বনাই হোৱাৰ পিছত অভিৰাজৰ চেনেলত আহি যাব ভিডিঅ' সকলো তাৰ চেনেলতে আহিব মোৰ চেনেলত যে আহিব আশা কম মানে এতিয়া চেনেলটো মোৰ প্ৰায় একদম অসুস্থ অৱস্থাত আছে চেনেলৰ গা একেবাৰে বেয়া ছাপোৰ্ট লাগে মোৰ গাইজ ছাপোৰ্ট লাগে মোকো লাগে তো মাজতে বহুত ভিডিঅ' নিদিয়াৰ কাৰণে চেনেলটো বহি গৈছিলে বহুত বহিয়ে গ'ল আৰু ভিডিঅ' চিডিঅ' নবনোৱা হৈছিলোঁ তো আকৌ এতিয়া আৰম্ভণি কৰিছোঁ আৰু তো সকলোৱে ছাপোৰ্ট কৰিব আৰু গাইজ তো সকলো দেখাই আছোঁ চাই থাকক লাষ্টলৈকে ভিডিঅ'টো তো গাইজ এয়া বস্তু বনাই আছে আৰু চাওক কিবা কি বনি আছে আপোনালোকে কমেণ্ট কৰি জনাব ধৰিব নোৱাৰে পটককৈ বাৰু কি বনি আছে ভালকৈ চেপটো ওলালেহে গম পাব আপোনাৰ মুখ চুক লুকাই আছে এয়া চকুটো বনাইহে আছে তো আমাৰ বনাই আছে অভ্যাসে ধৰিব পৰাই পটককৈ ধৰিব পাৰিব কিন্তু এতিয়া কৈ দিছোঁ এতিয়া অফ ছিজন চলি আছে তো কাৰোবাক যদি ছেটিংছৰ বস্তু লাগে এতিয়া ভাওনাটো আহিয়ে আছে ছেটিংছৰ বস্তু লাগে এই স্ক্ৰীনত অহা নাম্বাৰটোত কণ্টেক্ট কৰিব গাইজ আমি অৰ্ডাৰ কামো কৰোঁ আৰু আমাৰ আগতে হৈ যোৱা অৰ্ডাৰ কামৰ 2-এটা ফটো ইমেজ দি দিম আৰু আমাৰ এভাগে মুখা এভাগ আছে এভাগ মৎস্যভাগ তৰাজান সোণাই গাঁৱত সেই বেছ মুখা পাইছিলে ন দ্বিতীয় শ্ৰেষ্ঠ প্ৰথমবাৰ ফিল্ডত মানে প্ৰথম বনাই প্ৰথম ভাওনাখনতে দ্বিতীয় শ্ৰেষ্ঠ মুখা পাইছিলে এভাগ মই আপোনালোকক ভিডিঅ' দেখুৱাই দিম ভিডিঅ' দি দিম তো চাই ল'ব গাইছ আৰু এভাগ কি বনি আছে আপোনালোকে কমেণ্ট কৰি জনাব গাইছ দেই গাইছ কমেণ্ট কৰি জনাব এইটো এভাগ কি বনি আছে তো এয়া ছেটিংছৰ বস্তু এইফালে আছে এইফালে চব প্ৰস্তুতি বনাইহে আছোঁ আৰু প্ৰস্তুতি চব ফ্ৰেমত আছে মানে কমপ্লিট হোৱাগৈ নাই এয়া আহি আছে এইফালে বনি আছে এইবোৰ মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত সমুদ্ৰ মধ্যত গয়া কৰয় প্ৰবেশ সময় যাৰ লোকে বোলা ও নাৰায়ণে তো গাইছ এভাগ কি বনি আছে এভাগ চক নামসিংহৰ আৰ্হিৰে হ'ব এভাগ বৰা এভাগ বনি আছে কালাৰ কোৱা নাই কালাৰ হ'ব আৰু এভাগ আছে এভাগ সিংহ এভাগ বনি আছে কালাৰটো কৰিবলৈ আছে কালাৰটো কোৱা হোৱা নাই অৰ্ধনিৰ্মিত আৰু পূৰা
তো গাইছ এয়া অৰ্ডাৰো লয় আমি পিছে এতিয়া আৰ্টি চাই পেলাই বনোৱা নাই দেই আমি আজিৰ পৰা প্ৰায় 6-7 মাহৰ আগতে বনালোঁ এতিয়া যিবিলাক ভাইৰেল হৈ আছে আমি সেইবিলাক চোৱা নাছিলোঁ আমি তেতিয়া তাৰ আগতেই বনালোঁ কিন্তু অৰ্ধনিৰ্মিত অৱস্থাতে ৰৈ আছে আমি এতিয়া অফ ছিজন আহি আছে যেতিয়া ছিজন ফুল খাব তেতিয়া আকৌ ধুনীয়াকৈ ফাইনেন্সিয়েলি অভাৱ অলপ এইভাগে অৰ্ধনিৰ্মিতত আছে তো কালাৰ চালাৰ কৰি মই পাছত আকৌ এটা ব্লগ বনাম চাব সেইটো যিখিনি চব যিখিনি বনাই আছে কমপ্লিট হোৱাৰ পিছত আকৌ এটা ব্লগ বনাম তো সেইটো ব্লগ চাব তো এয়া বস্তু আৰু ফ্ৰেম চেমবোৰ বনাই থোৱা আছে এইবোৰ কমপ্লিট হোৱাগৈ নাই ফিল্ম চবৰে আছে আপোনাৰ হাতী আছে ঘোঁৰা আছে মৌৰা আছে সাপ আছে তাৰপিছতে ভোমোৰা আছে আৰু কি আছিলে কাছ ফ্ৰেম চবৰে আছে গৰুলৈকে ফ্ৰেম আমাৰ ৰেডি আছে কিন্তু আমি লাহে লাহে এতিয়া কাম কৰি আছোঁ ছিজন এতিয়া অফ ছিজন আহিছে ছিজন ফুল খাব ধুনীয়াকৈ ৰাইজক উপহাৰ হিচাপে দিম এটা নতুন এইটো কি বুলি কয় নতুন চিন্তাধাৰাই অলপ ব্যতিক্ৰমী প্ৰচেষ্টাৰে আগবঢ়াই লৈ যাম আমাৰ চক্ৰধ্বজ মুখা শিল্প ধন্যবাদ তো চাই থাকিব চবত চাগে এটা ভাল লাগে মোৰ এই মৎস্যভাগ বহুত ভাল লাগে আপোনালোকক দেখাম এতিয়া ক'লা হৈ আছে মৎস্যভাগ দেখাম আপোনালোকক ভিডিঅ' দিম থাম্বনেইলততো দেখা পায়ে যাব গাইছ আপোনালোকে তো ভিডিঅ'টো চাই থাকক বেছি দেৰি নকৰোঁ আজি কামত পোহৰটো কম লাগিছে আজি অকল এটা লাইট লাগি আছে মানে সেইটো কাৰণে ফ্লেছ জ্বলাবলগীয়া হৈছে মোবাইলত আমাৰ ডে নাইটৰ পোহৰ আহিব দেখাবলগীয়া হৈছে ডে নাইটৰ পোহৰ আহিব লাহে লাহে তো চাই থাকক ভিডিঅ' লাষ্টলৈকে আৰু লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব দেই গাইছ শ্বেয়াৰটো মেইন মানে শ্বেয়াৰ নহ'লে মানে ভিডিঅ'টো গম নাপাব ন বহুতে ভাওনা চাওনা কৰি থাকে এইভাগ মুখা মানে কাৰোবাক প্ৰয়োজন হ'ব পাৰে মানে ভাওনা যদি কাৰোবাক লাগে তো কণ্টেক্ট কৰিব পাৰিব আপোনালোকে কিন্তু মৎস্যভাগৰ কথা কি ক'ম গাইছ মৎস্যভাগ মানে আপোনালোকে চাই ল'ব ভিডিঅ' তো বহুত দেৰি মই লাইটটো আহিছে এতিয়াহে ভালকৈ পোহৰটো ওলাইছে তো আকৌ এবাৰ দেখুৱাই দিছোঁ আমাৰ মানুহটো চেহেৰাটোৱে বনোৱা কালিয়া ভাই আমাৰ ময়ো ভাবিছোঁ বোলো বহুত মানে এতিয়াহে ভালকৈ ওলাইছে বস্তুখিনি ছেটিংছৰ এইবোৰ চব ফ্ৰেম এইটো হাতী ফ্ৰেম সেইটো মৌৰা ফ্ৰেম এইভাগ মুখা ভাগৰ ফ্ৰেমটো এইটো মৌৰা ফ্ৰেম এইটো আগৰ মৌৰা এইবাৰ মৎস্যভাগ নাই বাৰু সুধা পাঠাকে বোম চমো বনাও নি তো গাইছ ইয়াত বোমো বনোৱা হয় অৰ্ডাৰ চৰ্ডাৰ দি দিব পাৰে আপোনালোকে মানে এই যে বোম চোম যে ফুটাইছিলে ইয়াৰ পৰাই অৰ্ডাৰ আনিছিলে চেহাৰাটো চাই লওক উগ্ৰপন্থী গাইছ উগ্ৰপন্থী আমাৰ গাইছ ইমানেই মহ ওলাইছে হাতত দিছেনে কি ল'বলগীয়া হৈছে ধোঁৱা এনেই বেছি কাটকুট মাৰি থাকিলেও এই বক্ৰমখন লগা এটা মজা পাবি হাতত ধোঁৱা লৈ ল'বলগীয়া হৈছে ভাবি চাবি অকণমান ঢেৰ মহ পুহিছোঁ ইয়াত কাপোৰখন লগাওঁতে দিছে সেইখিনি কাপোৰ দিছা নাই কি কৰিবলগীয়া হৈছে হ'বনে মানুহটো লৈ পেলাই এনেকুৱা চা কেলে যে বহুতে যে বনাই পাঠে গম পাইছা নাই বহুতে যে বনাই ভিডিঅ'টো দুটামান কথা ক'ব হেল্ল' গাইছ আমুক তামুক কিবা ক'ব তাৰপিছত মাজত এনেকৈ মুখা ভাগ দেখে শংকৰ গুৰু সেইটো এটা লগাই দিম নি বাৰু মই তাকে ভাবি আছোঁ মই মাথাটো মাৰিছোঁ তাতে তো বেয়া মানে গাইছ কমেণ্ট এটা কৰি ক'ব হাঁহিটো মজা লাগিছে কমেণ্ট কৰি ক'লেহে হ'ব আপোনালোকে কমেণ্ট কৰি ক'ব তো তেতিয়া মানে ইনষ্টাত পষ্ট কৰিম তেতিয়া শংকৰ গুৰু লগাই দিম আজিকালি খুব ভাইৰেল হৈছে নহয় গানটো সেইটো গান বহুত ভাইৰেল হৈছে গম পাই আৰু এটা হেৰিটো এই হৰি ললো ললো কোনটো গান দিম ক'ব আপোনালোকে কমেণ্ট কৰি ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব
তেনেকৈ ভিডিঅ' আহি থাকিব কমপ্লিট ভিডিঅ'টো আকৌ এটা ব্লগ বনাম তেতিয়া আহিব তো আজিলৈ ইমানতে সমাপ্ত দেই গাইছ বাই বাই গাইছ এই ৰঙা ডোখৰত সোমাই গৈছে বগা